जोहार नमस्कार साংবাদিক বন্ধুসকলক ধন্যবাদ দিছো যেহেতু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আৰু সমূহ আঞ্চলিক সমিতিৰ সহযোগত আজি গুৰুত্বপূৰ্ণ বৈঠক হয় আৰু গুৰুত্বপূৰ্ণ আলোচনা হয় আৰু এই আলোচনা বিশেষকৈ আমি সৰুপথাৰ জিলা অন্তৰ্গত যেহেতু আমাৰ বৰ্ডাৰ সমস্যা এই বৰ্ডাৰ সমস্যালৈ বিশেষকৈ আলোচনা কৰোঁ যেহেতু আমি বহুত দিনৰ পৰা দেখি আহিছোঁ আমি ইলেকশ্যনৰ সময়ৰ পৰা আমি এমএলএ বিধায়ক বা আমি প্ৰশাসনৰ আমি ৰাইজে হয় বা সকলো দল সংগঠন মিলি দুবাৰকৈ গণসমাৱেশ কৰিছিলোঁ যোৱা নৱেম্বৰ 2 তাৰিখ 25 চনত আৰু তাৰপিছত উৰিয়ামঘাট টাউনৰ মজমজিয়াত আমি 4-11 তাৰিখত গণসমাৱেশ কৰিছিলোঁ তাত স্মৰণ পত্ৰ দিছিলোঁ আমাৰ বৰ্ডাৰ সমস্যালৈ আমাৰ বৰ্ডাৰ যেহেতু আমাৰ বৰ্ডাৰত নগা দুৰ্বৃত্তসকলে যেনেধৰণে আক্ৰমণ কৰি আছে যেনেধৰণে আগ্ৰহ হৈ আহি আছে সেই বিষয় লৈ আমি চৰকাৰক অৱগত কৰি আছোঁ তাৰ সত্ত্বেও চৰকাৰে একো মন কাণ দিয়া নাই আমি হুকিয়াই দিব বিচাৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ যেহেতু এনেধৰণে কাম কাজ আমি বহুত দিনৰ পৰা চাই আছোঁ চৰকাৰে আমাক মাহী মাহৰ চকুৰ দৰে চাই আছে যেহেতু আমাৰ দুখ লগা আমি এই চৰকাৰক অনুৰোধ জনাইছোঁ যেহেতু আমাৰ যোৱা কেইদিনমানৰ আগত CRPFৰ কেম্পত যি নগা দুৰ্বৃত্তসকলে কেম্পৰ গেটসমূহ ভাঙিলে তাৰপিছত যোৱা কালি যেহেতু নগাই চাইনপুৰত যিটো পেট্ৰল পাম্প বনাইছিলে সেই পেট্ৰল পাম্পত বন্ধ কৰিব যাওঁতে স্থগিত ৰখাবৰ কাৰণে যাওঁতে যেহেতু আক্ৰমণ কৰিলে CRPFক তো সেইখিনি আমি লজ্জিত হৈছোঁ দুখ পাইছোঁ যেহেতু এটা চেণ্ট্ৰেল ফ'ৰ্চক এনেকুৱা কৰিব পাৰে তেওঁলোকে তেতিয়া আমাৰ অসম চৰকাৰে আমাৰ অসমৰ পুলিচ প্ৰশাসনে কিয় নিমাত হৈ আছে কিয় আমাৰ এই ছুপাৰ পাৱাৰ বিধায়ক আছে এই বিষয়টো লৈ সেইদিনা চুঙাজানত ইতিমধ্যে নগাসকলে নিউ লাইন ডিষ্ট্ৰিক্ট বুলি এখন গেট ইতিমধ্যে বনালে আমাৰ এই বিধায়ক সেই বিষয়টো লৈ নিমাত আমাৰ উৰিয়ামঘাট বনাঞ্চলত যি নগাই দুৰ্বৃত্তসকলে চাইনপুৰত যি ৰমান গোষ্ঠীৰ চাইনপুৰ যি নগাসকলে দুৰ্বৃত্তসকলে CRPFৰ লগত বা আমাৰ জনসাধাৰণৰ লগত যি অভদ্ৰ ব্যৱহাৰ কৰি আহিছে সেই বিষয়টো লৈ আমাৰ বিধায়ক আমাৰ চৰকাৰে নিমাত কিয় আমি জানিব বিচাৰিছোঁ চৰকাৰৰ লগত এই বিষয়টো মাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি সকীয়াই দিব বিচাৰিছোঁ এনেধৰণে কাৰ্যকলাপ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই নেমানো আৰু ইয়াৰ লগতে আমি জনসাধাৰণক অৱগত কৰাব বিচাৰোঁ যেহেতু এই চৰকাৰৰ যি নীতি নিয়ম এই আমাৰ বিৰোধী দলসকলৰ লগত পাকিস্তান ভ্ৰমণ দি সেইকেইটা ব্যস্ত হৈ আছে ইয়াত জনসাধাৰণে ইমান দুখ বেদনাত ভুগি আছে সেই বিষয়টো লৈ একো মাত নেমাতে আৰু সিহঁতৰ নিজৰ পলিটিকেল ফাইদাৰ কাৰণে মানে সেইকেইটা আগবাঢ়ি আহিছে সেই বিষয় লৈ আমি জনসাধাৰণক অৱগত কৰাব বিচাৰিছোঁ এইবাৰ যি ইলেকশ্যন আহিছে এই ইলেকশ্যনত আপোনালোকে সঠিক বিবেচনা কৰি আপোনালোকে ভোট গ্ৰহণ কৰিব তাকে কৈ আমি এই প্ৰেছ মিটৰ যোগেদি জনসাধাৰণক অৱগত কৰিব বিচাৰিছোঁ ধন্যবাদ।